গছে গছে পাতি দিলে ফুলৰে সজৰি আহে গোন্ধকে ধিয়াই ৰাম আমার চকুদি ধৰণী ধুনীয়া। গুড মৰ্ণিং। আজি হ'ল বিশ্ব পৰিৱেশ দিৱস, তাৰ কাৰণে গছপুলি ৰুব লাগে সকলোৱে। সেইকাৰণে আজি গছপুলি এটা উঘলিবই। গছপুলি উঘলি পেলাই হাঠিয়াৰটো লৈ লওঁ। এইটো লওঁ গছপুলি গছপুলি আগৰ দৰে গছপুলিবোৰ নোপোৱা হৈ গৈছে। এইটো পাইছোঁ কঁঠাল পুলি, এইজোপা লগাম। উঘলি লওঁ এতিয়া। পুলি উঠা হৈ গ'ল। এতিয়া এইটো হাতত লৈ লওঁ। চিপৰাং এইটো পুলি লগাম, আম কঁঠাল পুলি। ওখ হৈ আছে পুৰা। থৈ দিম, ইটো এতিয়া লৈ যাব লাগিব। ওখ কঁঠাল পুলি, এইটো পুলি লগাব গৈ আছোঁ ফিল্ডত। গছপুলি ৰুব ওলালোঁ। ইটো হ'ল কঁঠাল গছ, এইটো হ'ল বস্তা, তাক বেৰি দিবলৈ লোৱা হৈছে। গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই কলিয়া ভোমোৰা গুঞ্জৰি আহে কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই ৰাম ৰাম গোন্ধকে ধিয়াই গোন্ধকে ধিয়াই গোন্ধকে ধিয়াই